ইমান ধুনীয়া এক্টিং কৰিব জানে বুলি এই ৰাইজৰ কমেণ্টছৰ জোৰতহে গম পালোঁ। আহকচোন চাওঁ গোটেই এই ৰিলটো, তাৰ পাছত চাম আমি কেইটামান ফানি কমেণ্টছ। মানুহৰ আগত আমি দেউতা বুলি নকওঁ নহয়, মানুহৰ আগত দাদা বুলিহে কওঁ, দেউতা বুলি নকওঁ। আপুনি ক'লে কোন কিয় হাত এইকেইজনে দিব জনা নাই, চব ভাগিডাল দিছে। ভাতো খালো, ভূতকেইটাও ললো মাক চাই। ভগৱান এসাঁজ ভাতৰ কাৰণে আপুনি ভাল এক্টিং কৰিব পাৰে, কিন্তু ফকতীয়া খাই লওক। ৰাজনীতি কৰিব নালাগে, নাটক কৰিবি, তোৰ নাটক বৰ ভাল লাগে। ইয়াৰ হাতখনে মাইকী ধৰিবলৈ নেপালে শান্তি নাপায়। দিব জনা নাই, চব ভাগিডাল দিছে। এইটোক দেখিলে মাথা গৰম উঠি যায়। কেলা যিজন মানুহ আগতে ভাল লাগিছিল, এতিয়া মাইকী পাগল যেন লাগে বে। এইজনেতো মিয়া মাইকী বিলাকক ইমান চুমা দিলে আৰু সাৱটি ললে চান্সতে ডান্স আৰু পুৰা। লোকৰ মিয়া মাইকী চুমা খোৱা আৰু লোকৰ ঘৰত গৈ ভাত খোৱা বাহিৰে ইয়াৰ একো কাম নাই নি? দিব জনা নাই, চব ভাগিডাল দিছে। বাকী যি কি নহওক মাংস মেইন। কিবা নতুন অসমীয়া চিনেমা নেকি নে ধাৰাবাহিক? এইটো সঁচাকে মাইকী পাগল, গাত নধৰাকৈ কথা কবকে নোৱাৰে। তো শেষতনো মই কি ক'ম গাইজ, এয়া হৈছে আপোনালোকৰে কমেণ্টছ। মই জাষ্ট পঢ়ি দিলোঁ জমনি হোৱাৰ বাবে। ধন্যবাদ, মানে বহুত বহুত ধন্যবাদ আমাৰ ভিডিঅ'সমূহ চাই থকাৰ বাবে।